গাইজ গুড মৰ্নিং আৰু আমাৰ ৰাইড আজি ষ্টাৰ্ট হ'ব সৰু সুৰাকৈ এটা ইফালে আহি গ'ল দীপাংকৰ আৰু বহুত দিনৰ মূৰত তাক লগ পাইছোঁ আৰু এইফালে আছিলে মনোজ তো এতিয়া আমি ক'ত যাম কি কৰোঁ সকলোখিনি আপোনালোকক ৰাস্তাত কম যোৱা কথা আছিলে 7টা বজাত আৰু এতিয়া বাজি গ'ল 8টা আমাৰ সদায় লেটেই হয় 180 কিলোমিটাৰ আপ ডাউনটো আৰু গম পাইছে বহুত হৈ যাব তো ট্ৰিপটো 0-0 কৰি লৈছোঁ আৰু এইফালে ৰ'দডাল ওলাইছে আৰু বহুত দিনৰ মূৰত আজি ৰাইডিং জেকেট লগাই লৈ ওলাইছোঁ গাইজটো এতিয়া তেলটো ভৰাই লওঁ আৰু যিহেতু বাইকখন ইমান দূৰ লৈ যাম তো পেটটো পূজা কৰি ৰাখিবই লাগিব বাইকখনৰো আৰু আগতো বাইকত তেল আছিলে আৰু এতিয়া দেখা পাইছে এজন বাইকাৰ্ছৰ চবতকৈ মানে হেপী মোমেণ্টটো হৈছে এইটো পূৰা ফুল টেংকি হৈ থাকিলে ভাল লাগে আজি যেনিবা ফুল টেংকি নহয় আৰু গাইজ বাইপাছ আহি পাই গ'লোঁ এতিয়া অকণমান বাইকখনৰ ৰবৰ দিওঁ আৰু ৰাতিপুৱা এনাৰ্জিটো অলপ কমি থাকে তো এতিয়া ৰ'দৰ পাৱাৰ পাই এনাৰ্জি আহি গ'ল আৰু ইয়াত লাগি নালাগিলে আৰু আমি যিটো জেগাত গৈ আছিলোঁ সেইটো আছিলে মাইবঙৰ মানে হাফলং ছাইডত যিটো টানেল আছিলে তো তালৈকে গৈ আছিলোঁ আৰু তাৰ ৰাস্তাবিলাক গম পাইছে পূৰা কৰ্ণাৰিং থকা নিচিনা মই আজিলৈকে গৈ পোৱা নাই সেইটো ছাইডত তো কেনেকুৱা কি আছে মই কোনো মানে এক্সপিৰিয়েঞ্চ নাই সেইটো ৰাস্তাৰ ওপৰত তো যিমানখিনি পাৰোঁ আপোনালোকক ভিউটো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু এইফালে দীপাংকৰো আহি গ'ল বুকুখন চিৰিংকে মাৰিছিলে মোৰ পলিউশ্যন ফেইল হৈ আছে মই পুলিচকেইটা দেখি মই ফালিছিলে আহিছিলোঁ ন মই বোলো এটাই টেনশ্যন মোৰ এক্সহষ্টডালত ধৰিলে মোৰ বেণ্ড বাজি যাব পুলিচে ধৰ দেখিলে ন দুইটাৰে হেলমেট আছে তো সেইকাৰণে একো জেং নকৰিলে বোলে গাইজ চাওক এটা বস্তু ধুনীয়া দেখাই আছোঁ ডাৱৰকেইটা চাওক এনেকুৱা লাগিছে যে কিবা এটা পাহাৰ থিয় হৈ থকা নিচিনা লাগিছে আকাশখন ন পূৰা ৰ'দটোৰ কাৰণে এইটো কালাৰটো এনেকুৱা ধুনীয়া লাগিছে দেখি পেলাই আৰু এইফালে চাওক কিবা এনেকুৱাও লাগিছে যেন কোনোবা আৰ্ট কৰি থৈছে নেকি আকাশখন আহি পাই গ'লো এনেকুৱা এটা ৰাস্তা আৰু এতিয়া এইফালে যদি যাওঁ এইফালে হ'ব লংকা আৰু এতিয়া আমি লংকা নাযাওঁ আমি মানে লামডিঙৰ ফালেদি যাম তো ইয়াৰ পৰা আৰু লামডিং আছিলে 37 কিলোমিটাৰ বাপৰে এতিয়াও বহুত দূৰ আছে বহুত বছৰৰ মূৰত এইটো ৰাস্তাত আহিছে এতিয়া ৰাস্তা চাব পূৰা একদম পিনপিনীয়া ৰাস্তা আৰু ইয়াত মানুহ চানুহ দেখা নাপায় ঘৰ দোকান একো নাপায় যদি পানী পিয়াহ লাগে তেতিয়াহ'লে মৰুভূমিত আছোঁ বুলি ভাবি লওক মানে মৰুভূমিত তেনেকৈ মৰিচিকা বুলি কয় ন তেনেকুৱা ইয়াত দেখা পাই থাকিব ৰাস্তাত পানী দেখি ৰাস্তাত মানে পানী দেখা পাই থাকিব আৰু এতিয়া ৰাস্তা চাওক আৰু এতিয়া ফালি ষ্টাৰ্ট হৈ গ'ল ৰাস্তা ধৰিলোঁ আৰু খালি মাজে মাজে এনেকুৱা প্লাষ্টিক কেনেকুৱা থাকে গৰু মাতা এই ডিষ্টাৰ্ব দি দিলা দেই বহুত বেয়া পাইছোঁ বহুত বেয়া পাইছোঁ দিছ ইজ বেড হেবিট আজি বাইক আৰু লাগিছিলে আমাৰ মানে হাফলং ৰাইডটোত ন মজা লাগিব আচল ৰাইডটোত কি হৈছে ৰে পুৰা স্পীড ব্ৰেকাৰ বনাই দিলে নিদো এইবিলাক মানে স্পীড ব্ৰেকাৰ এনেকৈ ক'ত আছে কোনো ঠিক নাই গতিকে অলপতো চাই লওঁ ৰাস্তাটো খালী পালে দৌৰাব লাগিব অ'কে গাইজ এতিয়া আহি পাই গ'লোহি লামডিঙৰ ৰাস্তাটো আৰু এইফালে দেখা পাইছে বাইপাছটো আৰু এইটো ৰাস্তাত ন কোনো ঘৰ গছ আৰু এইটো ৰাস্তাত ন কোনো ঘৰ বা মানুহ চানুহ দেখা নাপায় একদম মানে চুনচান হয় আৰু এইফালে এতিয়া মানে চবেই ফটো উঠাত ব্যস্ত এইফালে মোৰ লাইটকেইটা মানে পাৱাৰ চাওক দিনতে কেনেকুৱা পাৱাৰ দি আছে আৰু ৰাতি হ'লেতো ইয়াৰ মানে এই লাইটটো ন এটা বস্তু ভাল লাগিছে ৰাস্তাটো যিমান দূৰলৈকে খালী পাই ন গোটেই ৰাস্তা কভাৰ কৰি লয় আৰু এতিয়া আমি আছিলোঁ লামডিঙৰ ৰাস্তাটোত মানে এইখিনি জেগাত অকণমান টাইম ৰখিলোঁ 17 কিলোমিটাৰমান আহিলোঁ 17 কিলোমিটাৰমানৰ পিছতে চাগে ৰখিছোঁ আমি খাই কৰি অহাৰ পিছত আৰু এইফালে চাওক ৰাস্তা একদম পূৰা চুনচান হয় ইয়াত মানে কোনো মানুহ বা ঘৰ চৰ একো দেখা নাপায় ৰাস্তা দি অহা যোৱা মানুহে যি দেখা পোৱা যায় আৰু মানে ইয়াত দোকান চোকান একেবাৰে নাপায় সেয়া আগৰবাৰ মানে আহোঁতে এবাৰ ৰাস্তা ভুল হৈছিলে তো এইখিনি জেগাত ন অকলে আহি আছিলোঁ তো বহুত ভয় লাগিছিলে আৰু এতিয়া চব ফটো উঠাত ব্যস্ত তো এতিয়া লাহে লাহে এনেকুৱা কৰ্ণাৰিং ৰাস্তা পোৱা ষ্টাৰ্ট হৈ যাব আৰু এইখিনি জেগা ন বাইক চলাই টামাম লাগে মানে একদম গাড়ী ভিৰচি একেবাৰে নাইকিয়া তো সেইকাৰণে বহুত ভাল লাগে তথাপিও মানে মাজে মাজে কিছুমান স্পীড ব্ৰেকাৰ আছে তো প্ৰব্লেম হয় আৰু ৰাস্তাটোৰ মাজত দেখা পাইছে এইটো জেগাত মানে অলপ ফিল আপ কৰা আছে কিছুমান জেগাত মানে খালী আছে ন তাত যদি কিবা কাৰণত চকা সোমাই যায় নহয় তেতিয়া কাষলা সাপডালৰ নিচিনা নাচি দিব হয় নাই মাছটো এইটো ছেকেণ্ড ৰাইড মোৰ লগত কেনেকুৱা
কি মজা টোপনি ফাটাই যায় টোপনি ফাটিছেনে নাই তোৰ আজি দুটোপনিয়াবি কিন্তু আজি বাস্তৱ চেনেলত ব্লগ কৰাব তো আৰু বেছি টাইম নৰখোঁ যিহেতু আমাৰ ডেষ্টিনেশ্যনলৈ এতিয়াও বহুত দূৰ আছে ইয়াৰ পৰা এতিয়া আকৌ ওলাই দিলোঁ আৰু এইফালে 75 কিলোমিটাৰ পিছত ৰখিছিলোঁ আৰু এইবাৰ একদম মানে যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে টানিম কাৰণ বহুত দূৰ যাব লাগিব ইয়াৰ পৰাও এতিয়াও মানে মই ভাবিছিলোঁ লামডিঙৰ ৰাস্তাত সোমালোঁ একচুৱেলি এইটো লামডিঙৰ ৰোডে হয় কিন্তু মেইন জেগাটো পোৱা নাই তো সেইখিনি জেগা ৰাস্তাকেইটাতো আৰু ধুনীয়া আছিলে মানে মই বহুত বছৰ আগতে ৰাস্তা ভুল কৰি পেলাই লামডিং ছাইডত গৈছিলোঁ মানে তেতিয়াই মোৰ মনত আছিলে আৰু বাইকাৰ্ছ মনৰ পৰা হয় মানে একদম এই অন্তৰৰ পৰা বাইকাৰ্ছ হয় তো মই নিজকে বাইকাৰ্ছ বুলি নকওঁ মানে যিহেতু মই বাইক চলাই ভাল পাওঁ তো সেইকাৰণে মই যিমানেই যি নহওক কিয় মই বাইকখন লৈ গ'লে মোৰ নিজৰ মানে মনটোৱে মানে যে মই আহিছোঁ এইটো ৰাস্তাত কিন্তু গাড়ী এখনত গ'লে গাড়ীখনত বহি গ'লে সেই ফিলটো কেতিয়াও পোৱা নাযায় আৰু এইটো মানে বাইক লৈ গ'লে কেছটো কি হয় আপুনি যিকোনো জেগাৰে যিকোনো মানে পৰিৱেশটোৰ সেই মানে ফিলটো ল'ব পৰা যায় তো সেইকাৰণে ভাল লাগে বাকী আৰু আপোনালোকে কেনেকুৱা পায় মই নাজানো অ'কে গাইজ তো ৰাস্তা চাওক মানে এনেকুৱা লাগে ন গোটেইখিনি জেগাতে ফালি চালি যাম এই ৰাস্তাত ভিডিঅ'টো বন্ধ কৰিবলৈ মন যোৱা নাই এনেকুৱা মজা লাগিছে গাইজ এইফালে ৰাস্তা চাওক কৰ্ণাৰিং পূৰা ষ্টাৰ্ট হৈ গ'ল ধৰি থাক মাষ্টৰ ধৰি থাকা ষ্টপি এটা মাৰিম নাম নাই ইয়াত চিলিপ খায়